আসসালামু আলাইকুম, নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে সকলোকে আগন্তুক ৭৯তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহাকালি ১৫ আগষ্টত ৰাতিপুৱা ৭:৩০ আমাৰ HM গ্ৰীণ ভেলী একাডেমীত পতাকা উত্তোলন কৰা হ'ব। লগতে এখনি মুকলি সভা আহ্বান কৰা হৈছে। উক্ত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰূপহী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰাক্তন অধ্যাপক নুৰ মহম্মদ ডাঙৰীয়া। লগতে স্বাধীনতাৰ লগত সংগতি ৰাখি এখনি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উক্ত সাংস্কৃতিক অনুষ্ঠানত মুখ্য শিল্পী হিচাপে উপস্থিত থাকিব ফ্লৰেন্স একাডেমীৰ ছাত্ৰী ছাকিৰা নাৰ্গিছ জান্নাত আৰু লগতে সংগীত পৰিৱেশন কৰিব এম ইছলাম ডাঙৰীয়াই। গতিকে সকলোৰে উপস্থিতি কামনা কৰা হ'ল। ধন্যবাদেৰে HM গ্ৰীণ ভেলী একাডেমী ভগামুৰি।